হেল্ল' এভৰিৱান, আকৌ এটা নতুন ব্লগ লৈ আহিছোঁ। বহুত বেছি দেৰিকৈ আপোনালোকক ৰঙালী বিহুৰ হিয়া ভৰা উলগ যাচিছোঁ। বিহুৰ শুভেচ্ছা বাৰু মই শ্বৰ্টছ হিচাপে দি আছোঁ, কিন্তু লং ভিডিঅ' কৰিছিলোঁ বিহুৰ যেতিয়া বজাৰ কৰিছিলোঁ, কিন্তু আজিলৈকে এডিট কৰি দিয়াহে হোৱা নাই। এয়া একদম যিদিনা মই ঘৰলৈ আহিছিলোঁ 11 তাৰিখৰে ভিডিঅ'। আজি মানে এপ্ৰিল মাহ শেষেই হ'ব হ'ল, কিন্তু মোৰ বহুত এলাহ আৰু মই অকণ ব্যস্ত হৈ আছোঁ, সেইকাৰণে দিব পৰা নাই। আৰু মই সেইদিনা একদম ধুনীয়াকৈ মুগাৰ এটা কুৰ্তা পিন্ধি ঘৰলৈ বুলি আহিছোঁ, অকণমান বিহুৰ ভাইব এটা দিওঁ বুলি। বিহুৰ বজাৰ পাতি এনেকৈ কৰিব লগা আছিলে, অলপ চলপ বজাৰ কৰিবলৈ মই এয়া সোমালোঁ। দেখিছে অকলে বজাৰ কৰিছোঁ যিহেতু। মই যেতিয়া ঘৰলৈ আহোঁ তেতিয়া মোৰ হাতত ইমানেই বেগ চেগ হৈ আহে, সেইকাৰণে অকণমান অকলে বজাৰ কৰিবলৈ দিগদাৰ হয়। কিন্তু তথাপিতো মই অকলে বজাৰ কৰি ভালেই পাওঁ বাৰু। খালি কেতিয়াবা অকণমান কনফিউজ লাগিলে কোনটো ল'ম কোনটো নল'ম, তেতিয়া মাক ফোন কৰি সুধোঁ আৰু ফটো চটো পঠাওঁ। বজাৰ কৰি আছোঁ গাইজ, বহুত গৰম উঠিছে। যোৰহাটত আছোঁ বৰ্তমান, আৰু বজাৰ আছে কৰিবলৈ। গৈ আছোঁ এতিয়া। মই মানে ভালকৈ ভিডিঅ' কৰিব পৰা নাই, এটা হাতত লোড, পিঠিত লোড গোটেই। এতিয়া যাম চাগে ৰিলায়েন্সলৈ। এনেই অলপ আপোনালোকক দেখাওঁ বুলি বিহুৰ বজাৰটো কেনেকৈ কি কৰিছোঁ। ক্লিপছবিলাক ৰাখি থৈছোঁ, নাজানো দিওঁ নে নিদিওঁ, চাই থাকিব ভিডিঅ'টো আগলৈকে। আপোনালোকে বিহু বজাৰ কৰিব নাই জনাব দেই। মই মানে যোৰহাটত বজাৰ কৰি অকণ ভাল পাওঁ, সেইকাৰণে আচলতে ইয়াতে কৰোঁ। নাজানো এতিয়া কিমান কি কৰিব পাৰোঁ, বস্তুবিলাক বহুত দাম। সকলোবিলাক বজাৰ বাৰু মই কৰা নাই, মই অলপ চলপ কৰিছোঁ সেইদিনা। আৰু এয়া বজাৰ কৰি হ'ল, তাৰপিছত মই ফেৰীলৈকে আহিলোঁ। ফেৰীটো সেইদিনা বহুত বেছি মানুহ, যিহেতু বিহুৰ বন্ধ বুলি মানুহবিলাক ঘৰ আহিছে, সেইকাৰণে বহিবলৈ জেগা নাই, যেনে তেনেহে অকণমান বহিবলৈ পালোঁ। যিহেতু মই ভালকৈ কিবা এটা খাই আহিবলৈ সময় নাপালোঁ, কাৰণ বহুত জল্দি বজাৰখিনি কৰি আহিব লগা হ'ল, সেইকাৰণে ফেৰীতে কিবা এটা খাই ল'লোহি। একাপ চাহো খোৱা হ'ল, চাহকাপ কিন্তু বহুত বেয়া আছিলে। বিহু বুলি যিটো এক্সাইটমেণ্টত ঘৰ আহিছিলোঁ, আধা আধি বাটতেই মানে নাইকিয়া হৈ গৈছে, কাৰণ ইমান ভিৰ ভাৰ লাগি থাকে নহয়। আৰু এই যে দেখিছে বেলি ডুবাৰ সময়কণত ফেৰীত অহাৰ মানে সেইটো যে কিমান বেছি ভাল লাগে আপোনালোকক বুজাব নোৱাৰোঁ। যিসকলে আহিছে বা মাজুলীৰ লগত আৱেগ জড়িত হৈ আছে, সেই তেওঁলোকে বুজি পাব। কিন্তু এইটো কথা ঠিক, আমাৰ বহুত কষ্ট হয় এনেকৈ ফেৰীখনত, টাইমৰ প্ৰব্লেম হয় দূৰৰ পৰা আহিবলৈ, কেতিয়াবা পাৰ হৈ আহিব নোৱাৰি, কেতিয়াবা পানী বাঢ়িলে বহুতখিনি সমস্যাৰ সন্মুখীন হ'ব লগা হয়। সেইকাৰণে আজিকালি আমি মানে দলং হোৱাটো বিচাৰোঁ আৰু মনৰ পৰা। ফাইনেলি কষ্ট মষ্ট কৰি ঘৰ পাই গ'লোহি। ঘৰ পাই মই ফ্ৰেছ হৈ ল'লোঁ, আৰু মায়ে মোৰ কাৰণে, মই যেতিয়া খাই নাহোঁ এনেকৈ লুচি বনাই থয়, আৰু আলু ভাজি মই খাই বহুত ভাল পাওঁ। সৰু আলুটো প্ৰথম যেতিয়া ওলাই মানে খুব ভাল লাগে, গতিকে সেইখিনিও খালোঁ। আৰু তাৰ পাছৰ ভিডিঅ' নেক্সট দিনা ধুনীয়াকৈ ঘৰখন চাফা চিকুণ কৰিলোঁ। আৰু ৰীলত দেখিছেই বাৰু মই ধুনীয়াকৈ হোম ডেক'ৰেশ্যন কৰিছিলোঁ বিহু বুলি। আৰু যিহেতু বিহু বজাৰ কৰি শেষেই নহয়, ইটো সিটোকৈ ওলাই থাকে, সেইকাৰণে আকৌ গ'লোঁ মই দেউতাৰ লগত মাজুলীতে বজাৰ কৰিবৰ কাৰণে। আৰু পিছে সেইদিনা আমাৰ ঘৰলৈ আলহীও আহিছিলে দেই, ৰাজস্থানৰ। সেইটো আপোনালোকে শ্বৰ্টছত চাইছেই বাৰু, মানে ৰীলত মই দি থৈছোঁ। এয়া দেউতাৰ লগত মই বজাৰ কৰি আছোঁ কিছুমান ডাঙৰ মানুহৰ কাৰণে, কাৰণ আমাৰ ফেমিলিত বহুত মানুহ আছে, ইটো সিটো সকলোকে আমি কিবা এটা দিওঁ বিহু বুলি। আৰু প্ৰতি বছৰে তেনেকৈ দিয়ে থকা হয় বাৰু, তেওঁলোকেও আমাক দিয়ে, আমিও দিওঁ। আছোঁ এতিয়া মই মাজুলীত, কমলাবাৰীত। বজাৰ এয়া মানে বজাৰ কৰি শেষে নহয়, কৰি আছোঁ এতিয়া। আধা যোৰহাটত, আধা গোলাঘাটত, আধা মাজুলীত, মানে বজাৰৰ চব মানে দেখাব পৰা নাই, কাৰণ
ইমান ভিৰ ভাৰ লাগি আছে কিবা লাগিছে মানে এয়া হৈছে পহিলা বহাগ প্ৰথমতে ভাইটিয়ে ফোন কৰিছিলে মাহঁতক কথা পাতিব বিচাৰিছিলে আৰু মাৰ যিহেতু বহুত দুখ লাগে সি ঘৰত নাথাকে সেইকাৰণে মায়ে অকণমান বিহু দিনা কান্দি দিলে আৰু আপোনালোকে এইখিনি ভিডিঅ' মোৰ যদি চাই আছে ৰিলছত তেতিয়া দেখি আছে বাৰু বহুত বেছি ভালকৈ ক্লিপবিলাক আচলতে ৰখা নহয় এনেকুৱা হয় ভাবি থাকোঁ কিবা এটা হয়গৈ কিবা এটা আৰু বিহু বুলি ময়ো মা দেউতাহঁতৰ কাৰণে সৰু সুৰাকৈ হ'লেও কিবা এটা উপহাৰ আনিছোঁ সেইকাৰণে ধুনীয়াকৈ এযোৰ সেইদিনাখনি চাদৰ মেখেলাও পিন্ধি লৈছোঁ যিহেতু ভিডিঅ' বনোৱা কথা সেইকাৰণেই পিন্ধিছোঁ বাৰু আৰু মাক আৰু দেউতাক দিছোঁ এনেকৈ আৰু এনেদৰে আমাৰ বিহুটো ধুনীয়াকৈ পাৰ হ'ল আৰু এয়া আমাৰ চোতালত বছৰৰ প্ৰথম যোৰা হুঁচৰি বিহু এনেকৈ ল'ৰাসকলে গাইছে আৰু এয়া হৈছে আমাৰ পৰম্পৰা পঁইতা ভাত খোৱাৰ নিয়ম লগতে 100 বিধ শাক আৰু বিহুৰ পাছদিনা যিহেতু এই নিয়ম আমি কৰোঁ আৰু সেইদিনা আলহীও আহিছিলে কোনোবা স্পেচিয়েল আলহীও আহিছিলে সেয়া বাৰু মই কেতিয়াবা পাছে পৰে ভিডিঅ' কৰি দেখাম বিহু চিহু খালোঁ তাৰপিছত আৰু স্কুল খুলিলে সেইকাৰণে যাবৰে হ'ল মই এয়া ফেৰীৰ পৰা এটা ভিডিঅ' কৰি আপোনালোকক দেখাইছোঁ যিসকলে মাজুলীলৈ অহা নাই এই ফেৰীত উঠাৰ অভিজ্ঞতা লোৱা নাই ভয় কৰি থাকে তেওঁলোক এবাৰ আহক দলং হোৱাৰ আগতে আহি মাজুলীখন এবাৰ চাই যাওক বহুত বেছি ভাল লাগে সৰুকেইখনত নুঠিব ডাঙৰ ফেৰীতে উঠিব আৰু আজিলৈ ভিডিঅ'টো ইমানেই ময়ো গৈ পালোঁগৈ গোলাঘাট খুব বেছি বৰষুণ দিছে আৰু বিহুৰ ভিডিঅ' ইমানেই বাই বাই